চালা আজি এতিয়াও ভাত দিয়া নাই ইমান দেৰি হ'ল লগৰবোৰে ভাত খাই গুচি গ'ল আজি মোক ইমান দেৰিলৈকে ভাত অনা নাই কাম চাম নকৰোৱে যা চালা আজি মোক ভাতেই নানলাক কাম করলেও দিগদার নকরলেও দিগদার আজি তাক ঘৰত যাই বহাই আছো ৰ কালে ভাত নিদিলা মোক আজি তাক বহাই আছো আজি ঘৰত যাই Oi, Sibra. Sibra বুলি কম মই চোন চুকে খোৱা এই দে কি খবৰ আহিছে ইয়া অলপ কি হ'ল মই মানে চাদা কে ৰখাম দে চাহাটো নাই ভাই দে বচোন বব কি ৰাখম কি চা অলপ আলোচনা মানে নকাবি ৰ পথাৰ গৈছিলো কাম কৰবা চবে ভাত খাইছি মোক ভাত নিদিয়া নাই কি কি এই চালা ৰাগ নুঠে কামে নকৰলো মই সেইকাৰণে ভাতে নিয়ে নাই দে বহিলচোন বহিল কোনি পাৰে এনেকে কাম কৰবা ভাত নাখাকে এইটোতো ডাঙৰ কথা হ'ল না আৰু সঁচাকে নিয়ে নাই পিছে সঁচাই নাই এই তামান ভোক লাগিছে মোৰ লগৰকেইটা কি কৰিলাক লগৰগিলা চবে খাইছি মই খোৱা নাই মই দেখা পাইছি ভোক লগা নাই পিছে ধৰ ভোক লাগছি সেইকাৰণেতো ৰাগ উঠছি মোৰ ভাত নিয়া নাই ভোক লাগছি দে আলি দিয়া হ'ল না পিছে আলি দিছোঁ অলপ দিয়া হ'ল অলপ দিছোঁ আধা আলি দিছোঁ গোটাই দিয়া নাই বাকী ভাল লাগিছে ক্ৰিকেটৰ খবৰ ভালে আৰু না ভালে আছে ভাতহে দিয়া নাই ন ভাত নিয়া নাই তাক বহাইছোঁ আজি ঘৰত যাই ভাত নিয়া নাই চবে ভাত খাইছে ভাত খাইছে মকিনে ভাত বহাম তাক আছে ঘৰত যাই বজি পিছে দিম তাক যা বহা খাবাই লাগিল যে এতিয়া ভাত লঘনে আছে নেকি পিছে দিনটো আজি লঘনে ভাত খাবাই পোৱা নাই তই সঁচাকৈ তিৰি মাৰিবি না মাৰি বয়াম মাৰি ৰ তই যি তিৰি মাৰিব খুজছা তই বিয়া পাতছা সঁচাই বিয়া পতা নাই এনেই ৰাক্সা উঠেগে পথাৰৰ কাম শুনি সেইকাৰণেতো তই চিপৰা নাম বাচা বিয়াখন পাতবা দিল বিয়াখন নাপাতা পাতিম ৰহে ভাই পাতিম গাঁৱৰ মানুহগিলাখনে এনাই তোক নকাই চিপৰা বুলি এই ভাই এইবিলাক কথা বাদ দিয়ে মই এতিয়া ঘৰত যাই ভাত বনাব লাগিব মই বহুত কাম লৈছোঁ এইবিলাক মই ভাত বনাব লাগিব ৰ চাৰা কলা খাই যাওঁ এই নাখাওঁ দেই এতিয়া মই বহুত দেৰি হ'ল দে বেটা চাৰা গুৱাম থক তই কেনে বস্তু মই ভালকৈ চিনি পাওঁ 5 টাকা খৰচা কৰি 1000 টাকাৰ লেকচাৰ দিয়া নমস্কাৰ বন্ধুসকল গাঁও ল'ৰা চেনেলটোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব